সকল মোৰ মৰমৰ বান্ধৱ-বান্ধৱীসকল, দাদা বাইদেউসকল, আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে আজি হ'ল ৰাভা দিৱস। আজিৰ এই মহান ব্যক্তিক মোক দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বক্তব্যৰ আৰম্ভণিতে সকলোকে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাভা দিৱস আমাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো অৰ্থাৎ 20 জুন তাৰিখে ৰাভা দিৱস জ্ঞাপন কৰে। আজিৰ দিনটোত আমি অসমৰ এগৰাকী মহান ব্যক্তিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰোঁ। এই মহান ব্যক্তিজনৰ 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত, যি বৰ্তমান বাংলাদেশৰ ৰাজধানী, তাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেতি ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে প্ৰাথমিক শিক্ষা ঢাকাত, হাইস্কুলীয়া শিক্ষা তেজপুৰ আৰু শিক্ষা কলিকতাত গ্ৰহণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী যিজনে নজনা কাম একোৱেই নাছিল। তেখেত এগৰাকী সুগায়ক, গল্পকাৰ, নিবন্ধকাৰ, নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, সুগায়ক আছিল। তেখেতে বহু চিত্ৰ আঁকিছিল। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বিতোপাতৰ বাবে অঁকা সাতখলপীয়া সিংহলৰ ছবি উল্লেখযোগ্য। তেখেতক কলাগুৰু বুলিও জনা যায়। এই মহান ব্যক্তিৰ গৰাকীৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয়। সেয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰাৰ লগতে তেখেতৰ গীত মাত সমূহ চৰ্চা কৰাৰ কাৰণে আমি প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰোঁ। শেষত মই মোৰ বক্তব্য সামৰিব ওলাইছোঁ আৰু কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব। ধন্যবাদ।